ব্যস্ত পৃথিৱী যন্ত্ৰৰ দৰে যাৰ গতি। শুনিছিলানে কেতিয়াবা কাৰোবাৰ মৌন চুপনি? আছিলনে কাৰোবাৰ আহুৰি খন্তেক ঘূৰি চোৱাৰ? আজি সকলো অচল নীৰৱ ৰুদ্ধ এই সময়। চৌদিশে মাথো উচুপে আতংকিত মহামাৰীত হাজাৰ জনতাৰ হিয়া ভগা কান্দোনৰ সুৰ। ফেকুৰি ফেকুৰি উঠে পেটৰ তাৰণাত হেতা পৰা মুখবোৰে। খন্তেক সময়ৰ বাবে এনে লাগে থমকি ৰ'বনি সকলোবোৰ। নে থমকি ৰ'ব হাজাৰজনৰ ৰঙীন সপোনবোৰ? শেষ হৈ যামনি আমিবোৰ? নে শেষ হৈ যাব এই সেউজীয়া পৃথিৱী? আকৌ সেই মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ ভগ্নাংশ শেষৰ দৰে পুনৰ উদ্ধাৰ হ'বনি পৃথিৱী? ক্ৰমশ আশংকাবোৰে হৃদয় কঁপাব ধৰেচোন। দুচকুত মাথো এতিয়া এটাই আশা, উভতি আহক ভাল দিনবোৰ। মংগল হওক, আৰোগ্য হওক মানৱ জাতিৰ।